নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আজি বনাবলৈ গৈ আছোঁ এক মালাই মছলা কাৰী। খুব ভাল লাগে এইদৰে বনালে। আপুনি যদি অলপ বেলেগ ধৰণে কণী বনাই খাবলৈ মন যায় তেনেহ'লে এইদৰে বনাই খাব পাৰে। আহকচোন চাওঁ কি লাগে বনাবলৈ। দুটা বিলাহী কাটি লৈছোঁ, দুটা পিঁয়াজ কাটি লৈছোঁ, নহৰু লৈছোঁ আৰু এটা জলকীয়া লৈ লৈছোঁ আৰু লগতে কাজু অকণমান, খিচমিচ অলপমান লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম গোটাখিনি আধা কাপ পানী দি। আনফালে 4টা কণী সিজাই লৈছোঁ, নিমখ হালধি সানি লৈছোঁ এতিয়া ভাজিবৰ কাৰণে। সানি ল'লে কালাৰটো ধুনীয়া হয়। কেৰাহী এখনত অকণমান মিঠাতেল দি দিছোঁ আৰু কণীকেইটা ৰঙচুৱা হোৱালৈ ভাজি ল'ম। আৰু কণীকেইটা হৈয়ে গৈছে, এতিয়া উলিয়াই ল'ম। এতিয়া এচামুচ গোটা জিৰা দি লৈছোঁ আৰু ইলাচি 3টা, ডালচেনি তেনেকৈ দি লৈছোঁ। ভালদৰে লৰাই লওঁ আৰু পেষ্টখিনি এতিয়া দি দিম। ভালদৰে কেঁচা গোন্ধ নোযোৱালৈ ভাজি থাকিব লাগিব। এচামুচ জিৰা গুড়ি দি দিছোঁ, এচামুচ মিট মছলা দি দিছোঁ আৰু অকণমান হালধি দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ আৰু এচামুচ চেনিও দি দিছোঁ। খাবলৈ বেছি ভাল হয় আৰু সোৱাদ অনুযায়ী নিমখো দি দিছোঁ। এতিয়া ভালদৰে লৰাই থাকিব লাগিব আৰু এয়া প্ৰায় ভজা হৈয়ে গৈছে এতিয়া। আৰু আধা কাপ মই পানী দি দিম। ভালদৰে লৰাই থাকিব লাগিব আৰু এতিয়া 1 কাপ গাখীৰ দি দিছোঁ। উতল অহালৈ লাৰি থাকিব লাগিব আৰু এয়া উতলি আহিছে। এতিয়া কণীকেইটাও দি দিম। ভালদৰে লৰাই লৈ 3-4 মিনিটমানৰ কাৰণে এনেকৈ ৰাখিব লাগিব। এয়া আমাৰ হৈয়ে গৈছে এতিয়া। এচামুচ মই ঘিউ দি দিছোঁ, গোন্ধটো ধুনীয়া হয় আৰু লগতে অকণমান ক্ৰীমো দি দিছোঁ। আৰু এয়া আমাৰ এই মালাই মছলা কাৰী ৰেডি হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।